ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিষ্ঠাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা। শিল্পী কেশৱ দাসে গীত এৰি ধৰিছে নাঙলত। তৰকাৰীৰ ফাৰ্মতে গীত ৰচি ভাল দিনলৈ অপেক্ষা। কোভিড মহামাৰীয়ে এফালৰ পৰা ধাহিমুহি নিছে সকলো। একমাত্ৰ জীয়াই থকাৰ তাৰণাতে সলনি কৰিবলগীয়া হৈছে নিজৰ পেচা। উত্তৰ গুৱাহাটী লেঙাৰ এগৰাকী কণ্ঠশিল্পীয়েও সময়ৰ সোঁতত গান এৰি ধৰিছে নাঙলৰ মুঠিত। তৰকাৰীৰ ফচলৰ কৃষি পাম খুলি গীতৰ মাজে মাজে অৰ্থনীতিৰ বুনিয়াদ গঢ়িছে। প্ৰথমে মহৰ ফাৰ্ম খুলি মহ চৰাই চৰাই গীতত কণ্ঠ নিগৰুৱা কেশৱে বহু চহা জীৱনৰ গীত নিজে ৰচনা কৰি প্ৰাণ ঢালি গাই শ্ৰোতা দৰ্শকক আপ্লুত কৰি আহিছে। কৃষিকাৰ্যৰ জৰিয়তে আৰ্থিক দৈন্যতা আঁতৰাই পৰিয়ালৰ মাজত হাঁহি বিৰিঙাইছে। উত্তৰ গুৱাহাটী লেঙাৰ অতি নিঃকিন পৰিয়ালৰ কেশৱ দাসৰ কণ্ঠৰ গীতে সন্মোহিত কৰি আহিছে সকলোকে। গীতৰ তালে তালে খেতি পথাৰত কেশৱে বুটলিছে মুকুতা। লাও জিকা ভেন্দি কোমোৰাৰ চাঙৰ মাজতো কেশৱে গীত গাই ৰোমন্থন কৰে ভাল দিন। জীয়াই থকাৰ আৰ্তনাদৰ মাজত কেশৱৰ দৰে সুন্দৰৰ সাধক শিল্পীয়ে বিচাৰি পাইছে যেন জীৱনৰ ছন্দ। কি ক'ব, যিহেতু দীঘলীয়া সময় আপোনালোক 2 বছৰৰ কাৰণে বহি গ'ল, কোনো সংগীতানুষ্ঠান নাই, কি ধৰণে আপোনালোকে কটাইছে এতিয়া? এতিয়া তেনেকুৱা উপায় নাই, কাৰণ কৰোণা মহামাৰীয়ে সকলোৰে কৰ্ম অনুষ্ঠানত বহুতো যথেষ্ট অসুবিধা দিছে। তেনেকুৱাকৈ আমি এতিয়া ভাবিব লাগিব যে কৰ্মই ধৰ্ম, তেনেকুৱাকৈ নিজৰ কৰ্ম কৰিব লাগিব। যেনেকৈ মই কৰিছোঁ এতিয়া দুবিঘা মাটিত আপোনাৰ শাক পাচলি তেনেকৈ লগাই মোৰ ঘৰখন চলি আছে। তেনেকুৱাকৈ মই ভাবোঁ যে কৰ্মই ধৰ্ম বুলি কামটো কৰিব লাগিব, সেইটো অনুৰোধ জনাইছোঁ। শুনা যায় যে বয় বস্তু পাচলিৰ দাম বেছি হৈছে, এই ক্ষেত্ৰত কি ক'ব? বয় বস্তু পাচলিৰ দাম তেনেকুৱাকৈ উৎপাদন যেনেকৈ যে চাহিদাও তেনেকৈ বাঢ়িছে, তেনেকুৱাকৈ ময়ো চলি আছোঁ।